টেনশন হৈছে মোৰ বহুত টেনশন হৈছে টেনশন মানে কিনো টেনশন মানে কি তাকে ধৰিব পৰা নাই ইমান টেনশন আছে মোৰ আজি টেনশন মানে কি একো ধৰিব পৰা নাই পগলা হৈ যাম এতিয়া সেইটো ধন আহিছে দেখোন তাকে সুধিব লাগিব টেনশন মানে কি টেনশন হৈ আছে মোৰ আজি টেনশন তাকে সুধিব লাগিব ধন এইফালে আছোন এইফালে তোৰ লগত ডাঙৰ কথা এটা আছে এইফালে কথা বচোন কি কথা আছে মানে কি কবি মোৰ বহুত টেনশ্যন হৈ আছে কি হ'লে টেনশ্যন অকণ বহুত ডাঙৰ কথা তোক ক'ম বাৰু খালি টেনশ্যন মানে কি মই বুজি পোৱা নাই বা তোৰ টেনশ্যন হৈছে তই কি টেনশ্যন কি তাকে বুজি পোৱা নাই মই অলপ ভালকৈ বুজাই দেচোন টেনশ্যন মানে কি বুজাই দেচোন পাৰিবি ন পাৰিম মোক বুজাই দে একদম মই মানে কালিৰ পৰা মই টেনশ্যনত ভুগি আছো টেনশ্যন মানে কি মই বুজি পোৱা নাই ধৰি ল তই তোৰ গাড়ীখন লৈ পিনি ফুৰিবলৈ ওলাই গৈছে তাৰপিছত অলপ দূৰ যোৱাৰ পিছত তোক এজনী ধুনীয়া ছোৱালীয়ে গাড়ীখন ৰখাবলৈ চিগনেল দিলে ধুনীয়া ছোৱালী তাৰপিছত তই গাড়ীখন তই ৰখালি তাই লিফ্ট বিচাৰিলে তোৰ লগত যাবলৈ লিফ্ট বিচাৰিলে তই লৈ গুচি গলি অলপ দূৰ যোৱাৰ পিছত ছোৱালীজনী অসুস্থ হৈ পৰিলে এতিয়া আহি গ'ল টেনশ্যনটো তাৰপিছত তই মানৱতাৰ খাতিৰত তই ছোৱালীজনী হস্পিটেললৈ লৈ যাবি হস্পিটেললৈ লৈ গ'লি তাৰপিছত চিকিৎসকে পৰীক্ষা কৰিলে ছোৱালীজনী পৰীক্ষা কৰি তোক অভিনন্দন জনালে যে তই দেউতা হ'বলৈ ওলাইছ এতিয়া আহি গ'ল টেনশ্যন তাৰপিছত যদিও তই কলি যে তই তাইৰ গিৰিয়েক নহয় তথাপিতো ডক্তৰজনে মিচিকে হাঁহি এটা মাৰিলে মাৰি ক'লে কি হ'ব ঠিক আছে প্ৰেমিক হ'লেও হ'ব সেই বুলি ক'লে তাৰপিছত ছোৱালীজনী হঠাতে সুস্থ হৈ উঠিলে উঠি দৌৰ মাৰি সেইটো সাবতি ধৰিলে ধৰি ক'লে যে তুমিয়ে মোৰ গৰ্ভত থকা অবৈধ সন্তানৰ পিতৃ বিয়া পাতিবা নাই এতিয়া বাঢ়ি গ'ল লগে লগে টেনশ্যন লগে হোৱা দোৱা লাগিল পুলিচ আহি তদন্তৰ খাতিৰত তোৰ DNA টেষ্ট কৰিলে DNA টেষ্ট কৰি গম পালে যে তই সেই গৰ্ভত থকা সন্তানৰ পিতৃ নহয় পুলিচ নিশ্চিত হ'ল যে তোৰ ওপৰত যুৱতীগৰাকীয়ে দিয়া অভিযোগটো মিছা কাৰণ ৰিপৰ্টত স্পষ্ট আছে যে তই জীৱনত কেতিয়া সন্তানৰ বাপেক হ'বই নোৱাৰ এতিয়া লগে বাঢ়ি গ'ল টেনশ্যন আৰু আটাইতকৈ ডাঙৰ টেনশ্যনটো কি তই জান কি সেয়া হ'ল তই এতিয়া ভাবিবলৈ ধৰিছ মই যদি জীৱনত সন্তানৰ বাপেক হ'বই নোৱাৰো তেনেহ'লে ইতিমধ্যে ঘৰত থকা শ্ৰীমতী সন্তান দুটা আচল পিতৃ কোন বাঢ়ি গ'ল টেনশ্যন চিন্তা কৰি হাত এটাকে আহি গ'ল তাকে কয় আচল টেনশ্যন কি হ'ল মই পগলা হ'ম এতিয়া কিহলে পগলা হবি তই শুন মই এজনী বিধৱা মহিলা বিয়া পাতিছিলো তাই এজনী ছোৱালী আছিলে তাৰপিছত তাইৰ ছোৱালী মানে মোৰ ছোৱালী হয়তো আকৌ মোৰ দেউতাই আকৌ মোৰ ছোৱালীকে বিয়া পাতিলে এতিয়া মোৰ ছোৱালী মোৰে মা হৈ গ'ল তাৰপিছত মোৰ দেউতাৰ এজনী ছোৱালী জন্ম হ'ল তাই আকৌ মোৰ ভণ্টি হৈ গ'ল কিন্তু মই তাই আইতাকৰ গিৰিয়েক আছিলো এনেকৈয়ে মোৰ ল'ৰা মোৰ নিজৰ আইতাকৰ ভাইক হৈ গ'ল আৰু মই নিজৰ ল'ৰাৰ ভাগিন হৈ গ'লো আৰু মোৰ দেউতা মোৰ জোৱাই হৈ গ'ল আৰু শুন তই মোৰ ল'ৰা নিজৰ ককাকৰ খুলখালি হৈ গ'ল আৰু চব বুলি কৈছো চব তোৰ কথা শুনি মই পগলা হৈ থাকিম এতিয়া চব তই মাহী পেহী পাপা এইবিলাক বন্ধ কৰ কথা শুনি মই পগলা হৈ থাকিম এতিয়া আৰু তই এইটো কি ক'ব লাগে মই কি ক'ব লাগে তই 1 কেজি লোহা ওজন বেছি নে 1 কেজি কপাহৰ ওজন বেছি
পগলা কৈ দিব মুঠতে মোক একেবাৰে 1 কেজি লোহাৰ ওজন বেছি হ'ব আকৌ কপাৰ কেনেকে বেছি হ'ব তেৰি কেনেকে কোৱা লোহাৰ কিবা গধুৰ নহয় নেকি তেৰি মই সঁচাকে পগলা হৈ থাকিম 1 কেজি লোহাই হওক সোণেই হওক কপাহেই হওক পানীয়ে হওক 1 কেজি চব সমান এই পগলা এই তোৰ মূৰত গোবৰ বাঢ়ি একো নাই নেকি কোৱা তেতিয়াহ'লে এটা কাম কৰ তই 1 কেজি তই কপাৰ লৈ পিনে মোৰ মাথাত মাৰ এই ইয়াত মাৰ আৰু 1 কেজি এডাল লোহা লৈ পিনে মই তোক মাৰিম পগলা কৰি পেলাবি আৰু পগলা কৰি পেলাবি কোনে দুখ পাব লোহা এয়া হ'ল কি হ'ল মই পগলা হ'ম এতিয়া ভয় লাগিল তাৰপিছত ছোৱালীজনী হঠাতে সুস্থ হৈ উঠিল আৰু ক'লে তুমিয়ে মই অবৈধ তই মাহী পেহী পেহা তই মাহী পেহী পাপা